বন্ধুসকল আজি আলোচনা কৰিম ইৰিগেশ্যন ডিপাৰ্টমেণ্ট অৰ্থাৎ জলসিঞ্চন বিভাগত হ'বলগীয়া পৰীক্ষাত আহিবলগীয়া কিছুমান জেনেৰেল নলেজৰ বিষয়ে আলোচনা কৰিম। এইকেইটা কুৱেশ্যনৰ আনচাৰ আপোনালোকৰ জনা থাকিলে যিকোনো পৰীক্ষাত সহায়ক হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? ক 28 ডিচেম্বৰ, খ 24 ডিচেম্বৰ, গ 31 ডিচেম্বৰ, ঘ 20 ডিচেম্বৰ। ইয়াৰ সঠিক উত্তৰটো হৈছে 24 ডিচেম্বৰ। দ্বিতীয় প্ৰশ্নটো হৈছে কোনটো সংস্থা শৰণাৰ্থীৰ অৰ্থাৎ ৰিফিউজিৰ সৈতে জড়িত? ক UNHCR, খ UNICEF, গ UNCTAD, ঘ UNESCO। তো ইয়াৰ সঠিক উত্তৰটো হৈছে UNHCR। তৃতীয় প্ৰশ্নটো হৈছে CAT-ৰ সম্পূৰ্ণ ৰূপ কি? ক কম্পিউটাৰাইজড এৰিয়েল টমোগ্ৰাফি, খ চেণ্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল, ক আৰু খ দুয়োটা, ঘ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হৈছে গ অৰ্থাৎ ক আৰু খ দুয়োটা। কম্পিউটাৰাইজড এৰিয়েল টমোগ্ৰাফি, চেণ্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল এই দুয়োটা হয়। চতুৰ্থ প্ৰশ্নটো হৈছে অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয়? অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয়? ক কাৰ্ল মাৰ্ক্স, খ ডেভিড ৰিকাৰ্ডো, গ JK গলব্ৰেইথ, ঘ আডাম স্মিথ। তো ইয়াৰ সঠিক উত্তৰটো হৈছে আডাম স্মিথ। 5 নম্বৰ কুৱেশ্যনটো হৈছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক নিউয়ৰ্ক, খ ৰোম, গ জেনেভা, ঘ পেৰিছ। ইয়াৰ সঠিক উত্তৰটো হৈছে অৰ্থাৎ ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত, ঘ। 6 নং কুৱেশ্যনটো হৈছে UN দিৱস কেতিয়া পালন কৰা হয়? ক 2 অক্টোবৰ তাৰিখে, খ 24 অক্টোবৰ তাৰিখে, গ 6 জুন, ঘ 14 নৱেম্বৰ। ইয়াৰ সঠিক উত্তৰটো হৈছে UN দিৱস 24 অক্টোবৰ তাৰিখে পালন কৰা হয়। 7 নং প্ৰশ্নটো হৈছে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অৰ্থাৎ ইজৰ, যিখন ইজৰ বুলি কয় এইখন ক'ত আছে? ক বাংগালোৰ, খ হায়দৰাবাদ, গ নতুন দিল্লী, ঘ মুম্বাই। ইয়াৰ সঠিক উত্তৰটো হৈছে বাংগালোৰ। 8 নং প্ৰশ্নটো হৈছে ভাৰতৰ অসামৰিক বিমান চালকৰ জনক কোন? ক SL কিৰ্লোস্কাৰ, খ JRD টাটা, গ JL নেহৰু, ঘ M ডালমিয়া। ইয়াৰ সঠিক উত্তৰটো হৈছে JRD টাটা। 9 নং প্ৰশ্নটো হৈছে এক সামুদ্ৰিক মাইলত কিমান কিলোমিটাৰ? সামুদ্ৰিক মাইলত কিমান কিলোমিটাৰ হয়? তো প্ৰথম হৈছে ক 1.6 কিলোমিটাৰ, খ 2 কিলোমিটাৰ, গ 4.1 কিলোমিটাৰ, ঘ 12 কিলোমিটাৰ। তো ইয়াৰ সঠিক উত্তৰটো হৈছে 1.6 কিলোমিটাৰ অৰ্থাৎ এক সামুদ্ৰিক মাইলত 1.6 কিলোমিটাৰ হয়। 10 নং কুৱেশ্যনটো হৈছে নাছাৰ সম্পূৰ্ণ অৰ্থ কি? নাছা নৰ্থ আটলাণ্টিক স্পেচ এজেঞ্চি, ক খ নৰ্থেন এয়াৰবেইজ এণ্ড স্পেচ এজেঞ্চি, গ নেশ্যনেল এৰ'নষ্টিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। তো ইয়াৰ সঠিক উত্তৰটো হৈছে গ নেশ্যনেল এৰ'নষ্টিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। বন্ধুসকল আজিৰ ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো পচন্দ হয় লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত যদি আপোনালোক নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো মই তেনেকুৱা ভিডিঅ' সদায় আপলোড কৰি থাকিম।